আপুনি কেতিয়াবা এনে কাৰোবাক মিছ কৰিছেনে যাক আপুনি কেতিয়াও লগ পোৱাৰ সম্ভাৱনা নাই বা এনেকুৱা কোনো মুহূৰ্ত মনত আছেনে যিটো মুহূৰ্ত আৰু কেতিয়াও নাহে বুলি আপুনি জানে কিন্তু আপুনি এতিয়াও সেই মুহূৰ্তটোক ধৰি ৰাখিবৰ চেষ্টা কৰি আছে সেই ফিলিংছটোৰ নাম কি জানেনে সেইটো হ'ল এটাচমেণ্ট আৰু আজি আমি কথা ক'ম লেটিং গ'ৰ বিষয়ে কিন্তু লেটিং গ'ৰ বিষয়ে জনাৰ আগতে আমি এটাচমেণ্টৰ বিষয়েও জানিব লাগিব লেটিং গ' এটাচমেণ্ট এইবোৰৰ বিষয়ে বুদ্ধই কৈছিল আৰু লেটিং গ' মানে আপুনি আচলতে যি ভাবিছে সেয়া নহয় বহুতে ভাবে বুদ্ধই যিটো লেটিং গ'ৰ বিষয়ে কৈছে এৰি দিয়াৰ কথা কৈছে ডিটাচমেণ্টৰ কথা কৈছে তাৰ অৰ্থ হ'ল সকলো বস্তু এৰি দিয়া এটাচমেণ্ট এৰি দিয়া ডিজায়াৰ এৰি দিয়া গতিকে তেওঁলোকে ভাবে যে ঘৰ সংসাৰ এৰিব লাগিব মানুহক ভাল পোৱা বন্ধ কৰিব লাগিব কোনো কথা বা বস্তুতে ইণ্টাৰেষ্ট নাৰাখিলে শান্তি পোৱা যাব কিন্তু এইটো সম্পূৰ্ণ ভুল ধাৰণা বুদ্ধই এনেকুৱা কথা কেতিয়াও কোৱা নাছিল এতিয়া আপুনি হয়তো ভাবিছে তেন্তে লেটিং গ' মানে আচলতে কি ইয়াৰ উত্তৰ দিয়াৰ আগতে মই আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰো আপুনি কেতিয়াবা কাৰোবাক ইমান ভাল পাইছেনে যে তেওঁ যেনে আছে তেনে থাকক বুলি ভাবিছে তেওঁ সলনি নহওক তেওঁ আঁতৰি নাযাওক তেওঁ সদায় আপোনাৰ হৈ থাকক এইটো ভাল পোৱা নেকি নহয় এইটো হ'ল এটাচমেণ্ট আৰু ঠিক এই কাৰণেই বহু সম্পৰ্ক ভাঙে বহু মানুহে কষ্ট পায় বহুতো সুন্দৰ মুহূৰ্ত নষ্ট হয় কিন্তু কিয় সেইটো বুজিবলৈ হ'লে আমি আগতে বুজিব লাগিব এটাচমেণ্ট আচলতে কি আমি ভাবো এটাচমেণ্ট মানে ৰিয়েলিষ্টিক বস্তুৰ প্ৰতি আসক্তি গতিকে যদি এটাচমেণ্ট এৰিব লাগে তেন্তে সেই বস্তুটো এৰিলেই হ'ব কিন্তু এইটো কিমান ভুল সেইটো বুজাবলৈ মই আপোনাক এটা কথা সুধো আপুনি কেতিয়াবা কিবা হেৰুৱাইছেনে কোনো বস্তু মানুহ কোনো সুযোগ কোনো সম্পৰ্ক বস্তুটো হেৰুৱালে বস্তুটো গ'লগে কিন্তু মনৰ পৰা গ'লনে নাই তথাপিও সেই কথা মনত ঘূৰি আছে কাৰণ এটাচমেণ্ট বস্তুটোত নাই এটাচমেণ্ট আপোনাৰ মনত আছে আৰু তাতোতকৈ বিশেষ কথা হ'ল এটাচমেণ্ট আপোনাৰ সেই বস্তুটোৰ প্ৰতি থকা ডিজায়াৰত আছে এতিয়া আৰু এটা কথা চাওক আমি মানুহ হিচাপে বস্তু সম্পূৰ্ণৰূপে এৰিব নোৱাৰো আপুনি এতিয়া বহি আছে য'ত বহি আছে চকীত বা মাটিত যদি চকীত বহি আছে চকীখনে আপোনাক স্পৰ্শ কৰি আছে আপুনি কাপোৰ পিন্ধিছে কাপোৰে আপোনাক স্পৰ্শ কৰি আছে আপুনি শ্বাস লৈছে বায়ু আপোনাৰ ভিতৰলৈ আহিছে যদি সঁচাকৈয়ে সকলো বস্তুৰ পৰা মুক্ত হ'ব বিচাৰে তেন্তে নেকেড হৈ আকাশত উপঙি থাকিব লাগিব কিন্তু আপোনাৰ নিজৰ শৰীৰটো এটা অবজেক্ট গতিকে লেটিং গ' মানে বস্তু এৰা নহয় তেন্তে ইয়াৰ অৰ্থ কি এইবাৰ বুদ্ধৰ কথা শুনক বুদ্ধই কৈছিল সংসাৰত সুন্দৰ বস্তুবোৰ আছে সেইবোৰ সংসাৰতে থাকক মানুহৰ সমস্যা সেই বস্তুবোৰলৈ নহয় সমস্যা হ'ল সেই বস্তুবোৰৰ প্ৰতি থকা লাষ্টফুল ইণ্টেনশ্যন অৰ্থাৎ লালসা আকাংক্ষা জ্ঞানী মানুহে সেই বস্তুৰ প্ৰতি থকা ডিজায়াৰ আঁতৰাই লয় সেই লালসা আঁতৰাই লয় সুন্দৰ ফুল পৃথিৱীত থাকক সুন্দৰ মানুহ পৃথিৱীত থাকক সুন্দৰ মুহূৰ্তবোৰ পৃথিৱীত থাকক সেইবোৰ নষ্ট নকৰিব সেইবোৰ এৰি নাযাব কিন্তু সেইবোৰক মোৰ বুলি ধৰি ৰাখিবলৈ যি আকুলতা সেইটো এৰক এতিয়া আপুনি হয়তো ভাবিছে যদি ডিজায়াৰ এৰিলো আকাংক্ষাৰ এৰিলো তেন্তে এনজয় কৰিব পাৰিমনে মই এই প্ৰশ্নৰ উত্তৰ দিম দুটা গল্পৰ মাজেৰে কল্পনা কৰক এখন ওখ পাহাৰৰ শিখৰ তলত সেউজীয়া সুন্দৰ উপত্যকা চাৰিওফালে বগা কুঁৱলী ঠাণ্ডা বতাহ গালত লাগিছে মাজে মাজে কুঁৱলী আঁতৰে দূৰৰ পৰ্বতমালা দেখা যায় আপুনি ভ্ৰমণ কৰি আছে আপুনি দেখিছে যে এই দৃশ্যটো ইমানেই অপূৰ্ব যাক শব্দৰে প্ৰকাশ কৰিব নোৱাৰি এনেকুৱা এটা মুহূৰ্তত আপোনাৰ মনলৈ এটা চিন্তা আহিল মই এই মুহূৰ্তটো ধৰি ৰাখিব লাগিব মই মুহূৰ্তটো মনত ৰাখিব লাগিব মই হেৰুৱাব নিবিচাৰো এই সুন্দৰ দৃশ্য
আৰু আপুনি লগে লগে কেমেৰা বিচাৰিবলৈ আৰম্ভ কৰিলে, বেগত খুচুৰিলে, পকেটত চালে, কেইমিনিটমান গ'ল আৰু যেতিয়া আপোনাৰ কেমেৰা ৰেডি হ'ল, মূৰ তুলি চালে, দেখিলে গোটেই পাহাৰ কুঁৱলীয়ে ঢাকি পেলাইছে। সেই দৃশ্য গ'ল, সেই মুহূৰ্ত গ'ল। আৰু সেই কেইমিনিট যিখিনি সময় আপুনি সৌন্দৰ্য উপভোগ কৰিব পাৰিলেহেঁতেন, সেইখিনিও গ'ল। কাৰণ সেই মুহূৰ্তত আপুনি উপস্থিত নাছিল। আপুনি সেই মুহূৰ্ত কেপচাৰ কৰিবলৈ, ধৰি ৰাখিবলৈ গৈছিল, নিজৰ কৰিবলৈ গৈছিল। সেয়াই ডিজায়াৰ, সেয়াই এটাচমেণ্ট। আৰু ঠিক এই কাৰণে আমি বহুতো সুন্দৰ মুহূৰ্ত মিছ কৰোঁ। এতিয়া আৰু এটা গল্প শুনক। এটা সৰু ল'ৰা, বয়স 7-8 বছৰ, স্কুলৰ পৰা ঘৰলৈ আহোঁতে ৰাস্তাত দেখিলে এটা সৰু থকথকীয়া বগা মৰম লগা শহাপহু। ল'ৰাটোৱে মনে মনে শহাপহুটোলৈ এবাৰ চালে, শহাপহুটোৱে ল'ৰাটোৰ ফালে চাই ৰ'ল। সেই মুহূৰ্তত ল'ৰাটোৰ মনত কি হ'ল জানেনে? ভাল পোৱা। এইটো মোৰ হ'ব লাগিব। এই শহাপহুটো মই ঘৰলৈ নিব লাগিব। এই শহাপহুটো মই হেৰুৱাব নিবিচাৰো। আৰু ল'ৰাটোৱে শহাপহুটোক তুলি ল'লে। আৰু শহাপহুটো যাতে তাৰ হাতৰ পৰা এৰি নাযায়, পলাই নাযায়, সেই ভয়ত টানকে আঁকোৱালি ধৰিলে। কিছু দূৰ যোৱাৰ পিছত শহাপহুটো যেতিয়া অকণমান লৰচৰ কৰিব ধৰিলে, সি আৰু জোৰেৰে ধৰিলে, আৰু জোৰেৰে, আৰু জোৰেৰে। আৰু সি ইমান জোৰেৰে ধৰিলে যে সেই কোমল শহাপহুটো সি ঘৰ গৈ পাওঁতেই ল'ৰাটোৰ কোলাতে মৰি থাকিল। ল'ৰাটোৱে ভাল পাইছিল, কিন্তু সেই ভাল পোৱাৰ লগত আছিল হেৰুৱাব নিবিচাৰো এই ভয়। মোৰে হৈ থাকিব লাগিব এই পজিটিভনেছ। আৰু সেই পজিটিভনেছৰ কাৰণেই যাক সি ভাল পাইছিল তাকে শেষ কৰি দিলে। এই গল্পটো আপোনাৰ জীৱনৰ কিবা কথাৰ লগত মিল আছে নি বাৰু? কোনোবা সম্পৰ্ক, কোনো মানুহ, কোনো সপোন যাক আপুনি ইমান টানকে ধৰিছিল যে শেষত সেয়াও হেৰাই গ'ল। গতিকে এতিয়া বুজিলেনে? লেটিং গ' মানে বস্তু এৰা নহয়। লেটিং গ' মানে মানুহ এৰা নহয়। লেটিং গ' মানে জীৱনৰ পৰা পলায়ন নহয়। লেটিং গ' মানে হ'ল সেই এক্সপেক্টেশ্যন এৰি দিয়া, সেই আশা আকাংক্ষা এৰি দিয়া যে এই মানুহজন সদায় এনেকুৱাই থাকিব, এই মুহূৰ্তটো কেতিয়াও সলনি নহ'ব, এই বস্তুটো চিৰকাল মোৰেই হৈ থাকিব, এই সকলোবোৰ কথা এৰি দিয়া। সকলো সলনি হয়। সম্পৰ্ক সলনি হয়, মানুহ সলনি হয়, মুহূৰ্ত সলনি হয়, আমি নিজেও সলনি হওঁ। আৰু যেতিয়া আপুনি এই সত্যটো স্বীকাৰ কৰে, একচেপ্ট কৰে, তেতিয়া আপুনি এই এক্সপেক্টেশ্যন এৰে। তেতিয়া কি হয় জানেনে? আপুনি সেই মুহূৰ্তত সম্পূৰ্ণৰূপে উপস্থিত থাকিব পাৰে আৰু সেই মানুহজনক সঁচা অৰ্থত ভাল পাব পাৰে। আপুনি সেই সৌন্দৰ্যক পূৰ্ণ মাত্ৰাই উপভোগ কৰিব পাৰে। ডিজায়াৰ এৰিলে এনজয়মেণ্ট কমি নাযায়, বৰং 10 গুণ বাঢ়ে। আজি আপোনালোকে এটা কাম কৰক, আপোনাৰ জীৱনৰ বিশেষ মানুহ এজনৰ কথা ভাবি চাওক, যাক আপুনি সঁচাকৈ বহুত ভাল পায়। আৰু নীৰৱে নিজক এটা প্ৰশ্ন কৰক, মই তেওঁক কিয় ভাল পাওঁ? তেওঁৰ সৈতে মই প্ৰকৃততে সুখী নে মই তেওঁক খামুচি ধৰি আছো কেৱল তেওঁক হেৰুৱাৰ ভয়ত? যিদিনা আপুনি প্ৰেম আৰু মোহৰ এই সূক্ষ্ম পাৰ্থক্যকণ বুজি পাব, সেইদিনাই আপুনি লেটিং গ' বা কাৰোবাক মুক্ত কৰি দিয়াৰ প্ৰকৃত অৰ্থ বুজি পাব। বস্তু নেৰিব, মানুহ নেৰিব, কেৱল সেই খামুচি ধৰাৰ মনোভাৱটো এৰক, যি আপোনাক বৰ্তমানৰ সৌন্দৰ্য উপভোগ কৰিব নিদিয়ে। বুদ্ধই এই কথাই কৈছিল। যদি এই কথাখিনি আপোনাৰ ভাল লাগিল, এই ভিডিঅ'টো কাৰোবাৰ সৈতে শ্বেয়াৰ কৰক। হয়তো আজি কোনোবাই এইখিনি কথা বিচাৰি আছে, হয়তো এইখিনি কথাই কাৰোবাৰ জীৱন সলনি কৰি দিব পাৰে। ধন্যবাদ। আপোনালোক সকলো কুশলে থাকক। আপোনালোক সকলোকে মই বহুত ভাল পাওঁ। নাম ম্যহ ৰেংগে কিয়।